Hi friends, welcome back to my channel Jyoti's Vlog. আকৌ এটি নতুন ভিডিঅ'লৈ মই আপোনালোকক স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টো বহুত বিশেষ ভিডিঅ'ই হ'ব কাৰণ আজি মোৰ ছোৱালীজনীৰ বাৰ্থডে। আজি বাৰ্থডেটো ইমান ডাঙৰকৈ একো কৰা নহ'ব। আজিৰ দিনা মানে আজি এটা তাইৰ এক্সাম আছে। তাই ভাতখান্দে বৰ্ডৰ ভাৰতনাট্যমৰ এবাৰ পাৰ্ট 2 দিব। সেইকাৰণে তাই পাছবেলা 3টা বজাৰ পৰা আছে 6টা বজালৈকে এক্সাম। সেইকাৰণে পাছবেলা আহিটো গধূলি হৈ যাব আৰু 6টা বুলি কৈছেহে 7টামান বাজিবগৈ চাগে। সেইটো কাৰণে আহি পেলাই আকৌ হেৰি কৰাৰ মানে বাৰ্থডে পতাৰ সময়টো নাথাকেগৈ। সেইটো কাৰণে ভাবিছোঁ আজি এনেই সৰুকৈ এটা কেক কাটিব আৰু তাকে কৰি থৈছোঁ। মই ৰেডি কৰি থৈছোঁ কেকটো। মই নিজে যেতিয়া বনাওঁ নিজে ৰেডি কৰি ৰাখিছোঁ। তাৰপিছত এতিয়া কিন্তু দিনটো মই ব্যস্তই হৈ গৈছোঁ, ভিডিঅ' কৰিবলৈ সময় নাই পোৱা। ভালকৈ গুণগুণে অকণমান ভিডিঅ' কৰিব, তাকে দেখাব, আপোনালোকেও চাব। আৰু মই এক্সাম দিবলৈ যাওঁতে মই অকণমান দেখাম বাৰু। তাই দুলীয়াজান ক্লাবত দিয়ে এক্সাম, তথাপিও কিমান দেৰি হয় আজি ঠিক নাই। সেইটো কাৰণে এতিয়া অলপ কিবাকিবি কামবোৰ কৰি লৈছোঁ। আৰু কাইলৈ যিহেতু 20 তাৰিখৰ দিনাহে অকণমান তাইৰ মানে বাৰ্থডেটো কিবাকিবি কৰিম আৰু অলপ বাৰ্থডে প্ৰিপেৰেশ্যনটো 20 তাৰিখলৈ ৰাখিছোঁ। সেইদিনাখন বেছি বৰ কিবাকৈ ডাঙৰকৈ নহয় আৰু তাইৰ লগৰ দুজনীমান আহিব, তাৰপিছত মোৰ ভাগিন দুজনী আহিব আৰু বা ওচৰতে আমাৰ আপাৰ ছোৱালী এজনী আছে, তেহেঁতৰ পৰিয়ালটো, আৰু তাইৰ চাইল্ডহুড ফ্ৰেণ্ড এজনী আছে জাগৃতা, তাহাঁতৰ পৰিয়ালটো আহিব। আৰু তেনেকৈ আৰু কেইজনমান মানুহ গোট খাই আৰু তাইৰ বাৰ্থডেটো পাতিম। কাৰণ এতিয়া যিহেতু ডাঙৰো হৈ আহিছে, অকণমান বুজা হৈছে আৰু ময়ো ইমান কষ্ট কৰিবলৈ অকণমান দিগদাৰ হয়। সেইটো কাৰণে আৰু চাই যাওক আজিৰ ভিডিঅ'টো কেনেকুৱা লাগে। হাই ফ্ৰেণ্ডছ, আজি মোৰ বাৰ্থডে 19 ডিচেম্বৰ। আৰু আজি মায়ে ৰাতিপুৱাই স্কুল যোৱাই নাই এতিয়া। মা আৰু দেউতাই গিফ্ট কৰিছে উকুলেলে। মাহঁতে বোলে আনিয়ে থৈছিলে কিন্তু মই গম নাপাওঁ, ছাৰপ্ৰাইজ গিফ্ট কৰিছে। আৰু থেংক ইউ ছ' মাছ। আৰু এয়াও গম নোপোৱাকৈ গিফ্ট কৰিছে, পাউচ ইমান কিউট লাগিছে। পেহীয়ে গিফ্ট কৰিছে। আৰু এইটো জেকেট এটা ককাই গিফ্ট কৰিছে। মই এইটো খুলিছিলোঁ, সেইকাৰণে হেৰি হৈছে পিংক কালাৰ। ইমানেই, এতিয়া আকৌ স্কুল যাব লাগিব। আকৌ স্কুলৰ কাৰণেও চকলেট, ৰিটাৰ্ণ গিফ্টছ এয়া লৈ লৈছোঁ। এয়া হৈছে ৰিটাৰ্ণ গিফ্টছ। এখানে গোটেইখিনি আছে, ধেৰ আছে কিন্তু সোমাই আছে। এই 3খন বুক স্কুলত দিবৰ কাৰণে আৰু স্কুলৰ লাইব্ৰেৰীত দিবৰ কাৰণে। আৰু এইটো হৈছে এটা চকলেট বাণ্ডেল ক্ৰিস্পেলো এনেই। আৰু যিহেতুকে আজি মোৰ এক্সামো আছে, সেইটো কাৰণে মোক আধাতে লৈ আনিব। লগতে মই ইয়াতে ঘৰতে চাগে কেক কাটিং কৰিম। আৰু লগতে আৰু কাইলৈ সেইটো কাৰণে বাৰ্থডে পতা হ'ব। কাইলৈ মোৰ ফ্ৰেণ্ডছবোৰ আহিব 20, নহ'লেতো আজি আহিলেহেঁতেন, কিন্তু আজি এক্সামৰ কাৰণে আৰু আজি ভাতখান্দে বৰ্ডৰ বিশাৰদ এক্সাম দিম, একদম লাষ্ট বিশাৰদ পাৰ্ট 2 দিম। আৰু থিয়ৰী আছে, আৰু সেইটো কাৰণে মোক পটাপট লৈ আনিব স্কুলৰ পৰা 12টামানত লৈ আনিব চাগে। আৰু সেয়া আহি মেলি কেক কাটিম আৰু এক্সাম দিবলৈ যাম। তাৰপিছত কাইলৈ আৰু বাৰ্থডে পাৰ্টি হোৱা হ'ব। হাই গাইজ, আৰু মই স্কুলৰ পৰা আহি দিলোঁ। মোক আধাতে লৈ আনিলে দেউতাই, কিয়নো মোৰ এক্সামো আছে। লগতে এক্সামৰ পৰা আহি বুলি ভাবিছোঁ কেক কাটিং কৰিম। আৰু কেকটো সজাই আছে মায়ে, ৰ'ব দেখাই দিছোঁ। কুৰমী কেক হয়, মায়ে সজাই আছে। আমাৰ গুণগুণৰ বাৰ্থডে কুৰমী কেক। কেক এটা মই বনাইছোঁ আজি, অকণমানি চুটোচা কেকটো দেখাই দিয়া মা। কেনেকুৱা লাগিছে চাওকচোন কেকটো। কালি আৰু এটা কেক বনাইছিলোঁ ফুটবল থিমৰ, সেইটো মই আপোনালোকক দেখাম বাৰু। কিন্তু এটা ভুল হ'ল, তাৰ ফটো মাৰিবলৈ পাহৰিলোঁ। ল'ৰাটোক কৈছোঁ ফটো এটা মোক দিবলৈ,
বৰ ধুনীয়া হৈছিলে কিন্তু কেকটো দেখাম আপোনালোকক দেই যদি ফটোটো পাওঁ এয়া কেনেকুৱা লাগিছে আপোনালোকে জনাবচোন এতিয়া আমি বেটীৰ পৰীক্ষাৰ কাৰণে দুলীয়াজান ক্লাবলৈ যাবলৈ লৈছোঁ বেটীৰ এতিয়া ডান্সৰ পৰীক্ষা আছে যে সেইকাৰণে বেটা কিন্তু আছে গাজৰ অকণমান দি দিব পাৰি আৰু ন মটৰটোতো তুমি অনাখিনি আছে হৈ যাব আমি এতিয়া বেটী বাৰ্থডে লিষ্ট বনাইছোঁ অকণমানি লিষ্ট বাৰু এইখন বনাই আছোঁ গাড়ীত আহি থাকোঁতে অকণমানিকৈ পাতিম বেছি ডাঙৰ নহয় চুটুচা বাৰ্থডে লগতে বৰ অকণমানি নহয় আৰু তথাপিও আৰু আগতে যেনেকৈ পাতোঁ আৰু সদায়নো ক'ত পাতিব পাৰিম ন বেটি ইমান ডাঙৰ কৰিবলৈ হ'লে কৰিবলৈ মানুহো লাগিব কষ্টটো বেছি হয় অকলে অকলে ভাগৰি যাওঁ সেইকাৰণে অকণমান চুটুচা বাৰ্থডে কৰিবলৈ লৈছোঁ আৰু লাহেকৈ গাড়ীত আহি থাকোঁতে এতিয়া ভাবি ভাবি লিখি আছোঁ আৰু কি কি লাগিব বস্তু পনীৰটো লাগি পনীৰটো আমি আহি পাই গ'লোহি এতিয়া ক্লাবত এতিয়া 3টা বজাৰ পৰা ষ্টাৰ্ট হ'ব 2:44 বোলা হৈ থাকে বেটি আহিলে নাই এতিয়া 25 নহয় নেকি 20 কৰিলে ধুনীয়া আমি এতিয়া দুলীয়াজানৰ পৰা আহি পালোহি বেটী পৰীক্ষাৰ পৰা আহি পালোহি এতিয়া পৰীক্ষা কেনেকুৱা হ'ল কৈ দিয়া ৰ'বা নাই হোৱা এক ৰাম আঁতৰত থাকোঁ ওচৰলৈ নাযাবি আহা আকৌ আহা দেউতা ক'লৈ গ'ল ৰৈ থাকা মোক কেকটো বনাবলৈ আছেই দেখোন তোৰ ককাই কৈ পেলাই Happy birthday to you. Happy birthday to you. Happy birthday, Betty. Happy birthday to you. এইটো দুলীয়াজানলৈ আমি যিহেতুকে গৈছিলোঁ তো তাৰ পৰা ফুডভিলাৰ পৰা এইটো লৈ আনিলোঁ পিজ্জা কিন্তু গাড়ীত আহোঁতে ইয়াৰ হাল বেয়া হৈ গ'ল আৰু সেইকাৰণে এতিয়া কেক চেক কাটিলোঁ তাৰপিছত এইটো এতিয়া খাম তাৰপিছত এনেওতো আমাৰ ভাত খোৱাটো দেৰি হয় তাৰপিছতে কাইলৈ আকৌ আছে কাইলৈ দেখাব মায়ে এতিয়া এইটো খাই লওঁ দেই